হাই হেল্ল' এভৰিৱান, মই তুলিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই কালিয়ে মাইনুবাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু আজি মই যাবলৈ ওলাইছোঁৱে। আৰু আজি মোৰ লগত যাব মাইনুবা আৰু এতিয়া তাই মাইনাক লৈ আছে। মাইনুবা যিহেতুকে মাইনা জন্ম পোৱাৰ পৰা ঘৰলৈ যোৱাই নাই, সেইবাবে আজি লৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে মই কালিয়ে গধূলি ইয়ালৈকে আহিছোঁ আৰু মাইনাৰো ওলোৱা হৈছে। এতিয়া আইতাকে লৈ আছে আৰু মোৰো ওলোৱা হৈছে। মাইনুবাৰ হ'লেই আমি যামগৈ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু মাইনুবাৰো ওলোৱা হোৱাৰ পাছত বেটাৰী ৰিক্সা এখন ঠিক কৰি ঘৰ অভিমুখে ৰাওনা হ'লোঁ। আৰু আমি ঘৰ যাই পোৱাৰ পাছত মা আৰু সৰুবাক মাইনাক দেখি গাত একেবাৰে ততেই নাই। যিহেতুকে মাইনা আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে গৈছে, তাইক স্বাগত কৰাৰ বাবে কেক এটা আনিছে। তাই খাব নোৱাৰে বাৰু, কিন্তু মাইনুবাৰ বোলে কেক খাবলৈ বহুতেই মন আছিল আৰু মাইনাকো স্বাগত কৰা হ'ল, মাককো কেক খোৱা হ'ল, সেইবাবে কেকটো আনিলে। আৰু চাওকচোন, কেকটো দেখি তাই কেনেকুৱাখন কৰিছে। তাই চাগে ভাবিছে, ইহঁতেনো মোক কি কৰিব দিছে। বেচেৰি, তাইৰ কাৰণে কেকটো আনিলে আৰু তাইয়ে খাব নোৱাৰিলে। তাই খাব নোৱাৰিলে কি হ'ল, মাকেতো খাইছে। আৰু কেকটো খাবলৈ কিন্তু বিৰাটেই সোৱাদ আছিল। আৰু তাইৰ জহতে কেকটো খাবলৈ পাই বিৰাটেই ভাল লাগিল। আৰু মাইনা আমাৰ ঘৰলৈ আহিব বুলি গম পাই দেউতাই কোনোবা দিনাখনে তাইৰ হাতত পিন্ধা ব্ৰেচলেট এডাল আনি থৈ দিছিল। তাই যাতে ডাঙৰ হৈ এই ভিডিঅ'টো চাব পাৰে, সেইবাবে ইয়াতেই সাঁচি ৰাখিলোঁ। আৰু মই মাইনুবাহঁতৰ ঘৰৰ পৰা অহাৰ পিছত মই ভিডিঅ' বনাব পাহৰিয়ে থাকিলোঁ। মানে মাইনাৰ লগতে সেনেকৈ ব্যস্ত হৈ থকা গৈছে। তাৰ পাছত মই আহিলোঁ ইহঁতকেইজনীৰ লগত ষ্টেচনলৈ ফুৰিবলৈ। আৰু সেইদিনাৰ দৰে আজিও আমাৰ ষ্টেচনৰ পৰা যাওঁতে দেৰিয়ে হ'ল, ৰাতিয়ে হ'ল। সৰু বাই তৰালি বা আৰু মাইনাক থ'ব গৈছে আৰু তাই ৰিটাৰ্ণ আহি আমাৰ দুজনীকে লৈ যাব। আৰু কালি ভিডিঅ' কৰা নহ'লে, ষ্টেচনৰ পৰা আহি থাকোঁতে ভিডিঅ' কৰিছিলোঁ, কিন্তু মানে ষ্ট'ৰেজ ফুল হওঁতে গোটেইবিলাক ডিলিট কৰি দিব লগা হ'ল। মানে মই যিমান যি ফটো উঠোঁ, ভাল হওক বেয়া হওক, মানে এখনো ডিলিটে নকৰোঁ, সেনেকৈ ষ্ট'ৰেজ ফুল হৈ গৈছে। তাৰপাছত ৰাতি একফালৰ পৰা চাই সকলোবোৰ ডিলিট কৰি আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই যাই আছোঁ মন্দিৰলৈ। ওচৰতে এটা মন্দিৰ আছে, মনসা মন্দিৰ। এনে ধূপ এক পেকেট দি আহোঁ। মন্দিৰৰ পৰা আহিলোঁ আৰু চাওকচোন মোক কেনেকৈ ঘামিছে। মানে এই গৰমৰ দিনকেইটাত মই ক'তো শান্তিমতে যাব নোৱাৰোঁ। ঘামেৰেই একদম বানপানী হৈ যায়। ঠাণ্ডাৰ দিন আহিলেই ভাল। অৱশ্যে মানুহক মানে একো দিয়ে সন্তুষ্ট কৰিব নোৱাৰি। যদি বেছিকৈ গৰম দিয়ে তেতিয়া ঠাণ্ডা লাগে, আৰু যেতিয়া বেছিকৈ ঠাণ্ডা দিয়ে তেতিয়া আৰু গৰম লাগে। ৰ'দ দি থাকিলে বৰষুণ দিব লাগে, বৰষুণ দি থাকিলে ৰ'দ দিব লাগে। 2 hours later. যিহেতুকে ভুই ৰোৱাৰ সময় আৰু আমাৰ ঘৰটো যিহেতুকে পথাৰৰ মাজত, পথাৰত হাল বাই থাকোঁতে আমাৰ মায়ে মাছ মাৰিব আহিছে। বহুত মানুহ আহিছিল বাৰু, আধা আধি মানুহ গ'ল, কিন্তু আমাৰ মা যোৱাই নাই। তাকে চাবলৈ আহিছোঁ কিমান মাছ পালে। আমাৰ ঘৰেই সেইটো। এইফালে আছে ঢেকানাবৰী, সেইখিনিকো ঢেকানাবৰীয়ে কয়। সেইফালে দলৈপাৰা, এইফালে আছে কাঠপাৰা আৰু এইফালে আছে ঢেকানাবৰী, আৰু মাজতে আমাৰ ঘৰ। আৰু এইটো হ'ল আমাৰ মা, একদম জাপানিজ ড্ৰেছ পিন্ধিছে। কিমান মাছ পালা? মাছ পাইছিল বাৰু, মোটামুটি আধা কেজিমান মাছ পাইছিল। কিন্তু মানে আমাৰ আলহী আহিল যিহেতুকে ভাত বনাব লাগিব, সেইকাৰণে মায়ে মাছ নামাৰিলে আৰু গুচি আহিলে।
বাৰিষা কালত আমি মাছ নিকিনাকৈ হয়, আমাৰ চাৰিওফালে পানী যিহেতুকে লাঙি পাতি থৈ দিয়ে, জাল পাতি থৈ দিয়ে, সেনেকৈ সৰু মাছ পাওঁ। কিন্তু সৰু মাছ আমি নাখাওঁ, মা আৰু দেউতাই খায়, সৰু বা আৰু মই নাখাওঁ। আৰু আজি ইমান ৰ'দ দিছে, আৰু ৰ'দ দিলে সকলোৱে কয় যে তহঁতে পথাৰৰ মাজত কেনেকৈ থাক ইমান ৰ'দত, কিন্তু বিশ্বাস কৰিবনে, মানে আমি ৰ'দৰ ভাতটোৱে নাপাওঁ, মানে বতাহ বলি থাকে। আৰু এতিয়া আবেলিয়ে হ'ল, মই ভিডিঅ' বনাব পাহৰিয়ে থাকিলোঁ। ভাত পানী খাই অকণমান সময় ৰেষ্ট ল'লোঁ, মানে লাহেকৈ ভিডিঅ' বনোৱা ষ্টাৰ্টহে কৰিছোঁ, ভিডিঅ' বনাব পাহৰিয়ে থাকোঁ। বাৰু লাহে লাহে সেইবোৰ ঠিক হৈ যাব চব। আৰু দেখুৱালেও কি দেখুৱাম, ভাত খোৱা, মোবাইল চোৱা, শোৱা, বেলেগতো একো কাম নায়েই। আৰু কেতিয়াবা মাহঁতৰ ওচৰতো ভ্লগ বনাবলৈ যাওঁ, বিশ্বাস কৰিবনে মোবাইলটো দলি মাৰি দিব খোজে। মোবাইলটো ভঙাতকৈ ভিডিঅ' নবনাই ভাল, সেনেকৈ আৰু গুচি আহোঁ। বাৰু আজিৰ ভ্লগটো ইমানখিনিয়ে আছিল, আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।